হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলত মই স্বাগতম জনাইছোঁ। আৰু আজি স্কুল বন্ধ দিছে। ৰিমলৰ প্ৰভাৱ যিহেতু আমাৰ যোৰহাটতো পৰিছে আৰু কালিতো খুব বেছি বৰষুণ আৰু আজি সেইকাৰণে আজি বুধবাৰ আজি স্কুল বন্ধ দিছে আৰু সেইবাবে ভাবিলোঁ আজি অলপ দিনটো পঢ়িম বুলি ভাবিছোঁ, অলপ টাইম পঢ়াত দিম আৰু সেইকাৰণে এতিয়া কাম বন কৰি আজৰি হৈ আহিলোঁ। বৰ্তমান ভাত খোৱা নাই বাৰু এতিয়ালৈকে, চাহ খালোঁ। চাহ খাই পেলাই এতিয়া ভাবিলোঁ আজি আছামীয়াৰ বুকৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আজি পঢ়োঁ, বাকীখিনি পঢ়োঁ আজি আপোনালোকক দেখুৱাম আৰু কিহৰ নোট বনাওঁ আজি আপোনালোকক দেখুৱাম। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি পঢ়িম ভাবিছোঁ উৎসৱৰ বিষয়ে। উৎসৱ অনুষ্ঠান এইটো ধৰ্মীয় উৎসৱ আছে, ইয়াত সামাজিক উৎসৱ আছে, কৃষিভিত্তিক উৎসৱ আছে, এইখিনি আজি পঢ়িম বুলি ভাবিছোঁ। আৰু মই অলপ বহীটো নোটখিনি বনাই যাম, মানে মই নোট নবনালে যিহেতু পঢ়িব নোৱাৰোঁ, নোটখিনি বনাবলগীয়া হয় আৰু সেইকাৰণে নোটখিনিও বনাই যাম আৰু লগতে মই আজি মুখস্থও কৰিম। এইখিনি উৎসৱ অনুষ্ঠানত যি আছে অসমৰ কৃষিভিত্তিক, সামাজিক আৰু ধৰ্মীয় সেইখিনি ওপৰত আজি নোটটো বনাম আৰু মুখস্থ কৰিম। আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়েও অলপ মুখস্থ কৰিলোঁ আৰু নেশ্যনেল পাৰ্কখিনিৰ বিষয়ে অসমৰ ৰিভিজন দিছিলোঁ মানে, আৰু সেইখিনি পঢ়ি হ'ল। আজি উৎসৱ অনুষ্ঠানখিনি যিখিনি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, মই গোটেইখিনি ইমান পঢ়া নাই, কিন্তু যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি আজি মই নোটো বনাই যাম আৰু মুখস্থ কৰি যাম আৰু আপোনালোককো দেখাই যাম। আপোনালোকৰ তাত বাৰু ৰিমলৰ প্ৰভাৱ কেনেকৈ পৰিছে জনাবচোন দেই। ইয়াত কিন্তু বতাহ খুব দিছে, মই পঢ়ি আছোঁ বৰ্তমান। আজি ৰুমতে পঢ়োঁ বুলি ভাবিছোঁ, মানে বতাহটো ইমান দিছে, সেইকাৰণে বতাহটো ইমান দিছে পঢ়িব পৰা নাই। সেইকাৰণে ভাবিলোঁ এতিয়া ৰুমতে খিৰিকীখনৰ কিনাৰত বহি লৈছোঁ। তেনেকৈ আজি অকণমান পঢ়োচোন। ল'ৰাই কি কৰি লৈছোঁ বাকী আমাৰ ঘৰলৈ নতুনকৈ টিকলা এজনী আহিলে লৈছোঁ। অকণমানি দেখিছে নহয়, যোৱা মেনু যোৱা আৰু আজি উৎসৱ অনুষ্ঠানৰ বিষয়ে মই ইম্পৰ্টেণ্টখিনিয়ে পঢ়িম, ইমান বেছি হেৰি নহয়, কিন্তু মই অকণমান নোটখিনি বনাই লওঁ যাতে মই মুখস্থ কৰিবলৈ সহজ হয়। সেইকাৰণে বহীখন উলিয়াই অকণমান লিখি লওঁ, মানে যাতে মই সোনকালে মুখস্থ কৰিব পাৰোঁ। এইখিনি উৎসৱ অনুষ্ঠানৰ বিষয়ে বনাই আছোঁ আৰু এইখিনি বনাই মুখস্থ কৰি আজি শেষ কৰিম বুলি ভাবিছোঁ। এইখিনি কিতাপৰ পৰা বনাইছোঁ, বহুত মোবাইলৰ পৰাও চাইছোঁ। ইম্পৰ্টেণ্ট গোটেইখিনি লিখা নাই। অচুকাষ্টমী কৰা নাই, আই সভা কৰা নাই, কুমাৰী পূজাটো লিখা নাই, কেঁচাই ঘাটি পূজা পাছতে, এনেকৈ বাছ পূজা এনেকৈ ইম্পৰ্টেণ্ট বুলি ভবাখিনিয়ে মই লিখিম।
আৰু এইখিনি আজি আপোনালোকক নোটটো দি দিম বাৰু মই কি লিখিছোঁ মই মাত্ৰ এইখনৰ পৰাই উৎসৱ অনুষ্ঠানখিনি লিখিছোঁ আৰু যদি কিবা এড থাকে পিছত পঢ়িম আৰু এতিয়া আজি এইখিনিকে মুখস্থ কৰি লওঁ এইখিনি লিখি ল'লোঁ উৎসৱ অনুষ্ঠান ধৰ্মীয় উৎসৱ অপেচৰী বা অপেচৰা সভা অসমৰ জনসমাজত প্ৰচলিত এটা ধৰ্মীয় উৎসৱ হ'ল অপেচৰী সভা অপেচৰী অসমৰ লোকবিশ্বাসে সৃষ্টি কৰা দেৱী অম্বুবাচী বা আহাৰ মাহত উদযাপন কৰা হয় সংস্কৃতত অম্বুৰ অৰ্থ পানী আৰু বাচীৰ অৰ্থ পুষ্পিত হোৱা ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় অসমৰ কামৰূপ জিলাত অম্বুবাচী নামটি বোলা হয় কেঁচাইখাতি পূজা সন্ধিয়াৰ ওচৰত কামেশ্বৰী মন্দিৰ এই পূজাৰ প্ৰধান কেন্দ্ৰ কেঁচাইখাতি দেৱী কেঁচাইখাতি গোসানী বা কামেশ্বৰী দেৱী বোলে এই দেৱী কছাৰীসকলৰ আৰাধ্য দেৱী এই পূজাৰ নৃত্য হৈছে দেওধনী নৃত্য পাছত শ্ৰীকৃষ্ণ জন্মাষ্টমী 5 দিন পিছত পতা অনুষ্ঠান আছে পাছত এই উৎসৱ মূলত নাৰীকানিক এই উৎসৱ শ্ৰীকৃষ্ণ জন্মৰ লগত সম্পৰ্কিত বাছ পূজা গোৱালপাৰা জিলাৰ হাজঙৰ ৰাজনৈতিক পালন কৰা এটা উৎসৱ বাছ পূজাৰ দ্বাৰা মানে মুছলিম লোকসকলে অতি সন্ততি লাভ কৰে বুলি বিশ্বাস কৰে আৰু সেইবাবে তেওঁলোকে এই পূজা কৰিছিল আৰু ইয়াক মাদাৰ মিটাৰ বা দাতা পূজা নামেৰেও জনা যায় ফাইনেলি এইখিনি মোৰ মুখস্থ হৈ গ'ল বেছি নাছিলে বাৰু এইখিনি মুখস্থ হৈ গ'ল আকৌ ৰিভিজন দিব লাগিব মাজে মাজে আৰু আজি মই এইখিনি মুখস্থ কৰাৰ পিছত আৰু মই বেলেগ কি কিনো পঢ়োঁ আজি আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তামোল এখন খাই আছোঁ আৰু এতিয়া মই আপুনি হেৰিখিনি মুখস্থ কৰিছিলোঁ যিখিনি আমাৰ অসমৰ উৎসৱ অনুষ্ঠানখিনি গোটেইখিনি সেইখিনি মুখস্থ হৈ গ'ল আৰু সেইখিনি বাৰু আপোনালোকক ভিডিঅ'ত দিয়া হ'ল আৰু এতিয়া মই অসমৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহ এইখিনিতো বাৰু ইমান আপোনালোকৰ কাৰণে টান নহ'ব ইজিয়ে হয় কিন্তু মই আজি লিখিছোঁ মানে ইয়াৰ চাইণ্টিফিক নেমখিনি বাই চান্স যদি আহি যায় ত' আমাৰ তাতে প্ৰব্লেম নহয় আৰু মই ইয়াত লিখিছোঁ আৰু লিখি পেলাই এইখিনিও আজি মুখস্থ কৰিম এতিয়া বাজিছে 8টা বাজিছে আৰু মই ভাত পানী এইখিনি বনাই সোনকালে আজৰি হ'লোঁ কাৰণ ল'ৰা ভোক লাগে সেইকাৰণে সোনকালে বনাবলগীয়া হয় আমি বাৰু দেৰিকৈ খাম আৰু মই এতিয়া বিচনাতে পঢ়ি আছোঁ বিচনাতে টুল এখন উলিয়াই এনেকৈ পঢ়ি আছোঁ মানে কঁকালটো খুব বিষ হৈছে চকীত পঢ়িবলৈ ইমান প্ৰব্লেম পাইছোঁ সেইকাৰণে ভাবিছোঁ নপঢ়িলেতো নহ'ব সেইকাৰণে বিচনাতে পঢ়িবলৈ লৈছোঁ আৰু কি লিখিছোঁ মই এইখিনি আজি আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো দিম এইখিনি বৈজ্ঞানিক নামখিনি এনেকৈ লিখি ৰাখিছোঁ আৰু কেতিয়া ঘোষণা কৰা হৈছিল এইখিনি সাহস স্বীকৃতি প্ৰদান কৰে আৰু এটা আছে ৰাজ্য আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু এতিয়া মই এইখিনি মুখস্থ কৰি লওঁ আৰু ইয়াৰ পিছত আৰু মই নোটটো লিখি লগে মুখস্থ কৰি ভাল পাওঁ মানে লিখি লওঁ আৰু কিন্তু মই মানে কিতাপত ডাইৰেক্ট পঢ়িব নোৱাৰোঁ সেইকাৰণে মই নোটটো লিখি লওঁ আৰু লিখি পেলাই মুখস্থ কৰি লওঁ 2-3 বাৰমান ৰিভাইজ দি লওঁ আৰু এইখিনি ডেইলি ৰিভাইজ কৰিম আৰু তাৰপিছত আৰু কি নোট বনাওঁ আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব যদি সকলোখিনি দেখুৱাওঁ আৰু অলপ টাইম পঢ়িম আৰু আজি হৈ যাম আৰু
আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।